হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল কল্পজ্যোতিষ ব্লগ। আজিতো আপোনালোকে জানেই আজি আমাৰ ষষ্ঠী পূজা। তো আপোনালোকক মানে মূৰ্তি অনা আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তো চাই থাকিব কি মানে মূৰ্তি অনাবিলাক আপোনালোকক দেখুৱাম, সেইবিলাক চাই থাকিব। তো পোনপ্ৰথমতে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমাৰ হৰি মন্দিৰ। চাওক কিমান ধুনীয়াকৈ সজাই পৰাই একদম কালাৰ কৰিছে, হালধীয়া আৰু পিংক টাইপৰ। আৰু এইবিলাক দুৰ্গা মণ্ডপবিলাক সজাই আছে। আজি ষষ্ঠীৰ দিনা মানে ষষ্ঠীৰ ৰাতি। তো এতিয়া সন্ধিয়া হৈছে, মানুহবিলাকে চাই আছে আৰু অলপ পিছতে আমি মূৰ্তি আনিব যাম। তো চাই থাকক, মূৰ্তি অনাবিলাক আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু এয়া আমি আহি পালোঁ কিহত মানে য'ত মালিয়ে দুৰ্গা কি মূৰ্তি বনায়, প্ৰতিমূৰ্তি। তো তাতে আহিছোঁ এতিয়া আমি ল'বলৈ দুৰ্গা মাক। চবেই মিলি ধৰি কিনে ওলাই আছে মাক। মানে ছালখন অলপ মানে লাগু লাগু হৈ আছে দুৰ্গা দেৱীৰ মানে শিৰত। তো সেইকাৰণে লাহে ধীৰে কৰি ওলাই আছে আৰু মানে অলপ ভালদৰে মানে যাতে নাভাঙে যাতে, সেইকাৰণে অলপ সময় লাগি আছে। চাই থাকক। আপোনালোকে হয়তো এন্ধাৰ দেখা পাই আছে, মানে ৰাতিটো সেইকাৰণে ইমান ভালকৈ দেখা পোৱা নাই আপোনালোকে। তো সেইটোৰ কাৰণে ক্ষমা কৰিব, ভিডিঅ'খন ইমান ভাল হোৱা নাই। এতিয়া আমাৰ মাক মানে উঠাই আছে গাড়ীখনত উঠাই ল'ব। উঠাই লৈ কিনে এতিয়া আমি পূজা মণ্ডপলৈ লৈ যাম। এয়া বলেৰ' পিকআপত উঠাই আছে, চাওক। আৰু এতিয়া গাড়ীত উঠোৱা হৈ গ'ল। এতিয়া আমাৰ মা দেৱী মূৰ্তিক লৈ গৈ আছে মণ্ডপলৈ। চাওক কেনেকৈ লৈ গৈছে, মানে লাহে লাহেকৈ লৈ গৈছে যাতে নাভাঙে, যাতে মানে ক্ৰেক যাতে নহয়। সেইকাৰণে এয়া আমাৰ গণেশ আৰু কাৰ্তিক বাবা বেলেগ এখন গাড়ীত পিকআপত উঠাই ল'ল। এতিয়া সেইবিলাককো মানে সেই মূৰ্তিবিলাককো লৈ যাব মণ্ডপলৈ। আৰু এতিয়া আমি লৈ গৈ আছোঁ ৰাস্তাৰে, গাড়ীবিলাক আগে আগে গৈ আছে, আমি পিছে পিছে খোজকাঢ়ি গৈ আছোঁ। আৰু এতিয়া আমি আহি পালোঁ মণ্ডপলৈ, দুৰ্গা মণ্ডপলৈ। চাওক এতিয়া গাড়ীবিলাক ঘূৰাই আছে, মানে বেক কৰি সোমাই দিব পেণ্ডেলৰ ভিতৰলৈ দুৱাৰখনেৰে, যাতে সুবিধা হয়। ইমান দূৰ যাতে দাঙিব নালাগে, সেইকাৰণে ওচৰৰ পৰা মানে দাঙিব চবেই মিলি। সেইকাৰণে পিকআপখন ভৰাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু এতিয়া গাড়ীখন লাহে লাহে কৰি ভিতৰলৈ সোমাই আছে। চাওক, এয়া চাব পাৰে আপোনালোকে কেনেকৈ ভৰাই আছে, লাহে কৰি বেক কৰি সোমাই আছে। আৰু গাড়ীখন এতিয়া সোমোৱা লাহে লাহে কৰি হৈ আছে। এতিয়া চবে মিলি ওচৰলৈ আহি আছে। এতিয়া ল'ৰাবিলাক চবে মিলি মূৰ্তিবিলাক নমাব। এয়া নমাই আছে আমাৰ গণেশ বাবাক, কাৰ্তিক বাবা, সিহঁতকো মানে প্ৰতিমূৰ্তিবিলাকক আগতে নমাইছেই। আৰু এয়া আপোনালোকে চাব পাৰে। আৰু চাওক কিমান ধুনীয়াকৈ সজাই পৰাই লৈছে মণ্ডপৰ ভিতৰখন, চাওক। আৰু এতিয়া আমাৰ দুৰ্গা মাৰ গাড়ীখন সোমোৱাবৰ কাৰণে চেষ্টা কৰি আছে। তো বহুত ভয়ংকৰ পৰিৱেশ, মানে যাতে মাথাখন যাতে দুৰ্গা মাৰ এই পেণ্ডেলৰ গেটত যাতে নালাগে, সেইকাৰণে লাহে লাহে কৰি চেষ্টা কৰি আছে সোমোৱাবলৈ। এয়া আপোনালোকে চাব পাৰিছে গাইছ, এনেকৈ চেষ্টা কৰি আছে সোমোৱাবলৈ। বহুত ৰিস্কি কাম এইবিলাক। আৰু এতিয়া আমাৰ দুৰ্গা দেৱী মাক চবে মিলি নমাবলৈ চেষ্টা কৰি আছে। ল'ৰাবিলাক ওচৰত গ'ল, এতিয়া লাহে লাহে কৰি নমাই আছে গাড়ীৰ পৰা, পিকআপৰ পৰা। চাব পাৰে আপোনালোকে কিমান কষ্ট কৰি ইহঁতে দুৰ্গা মাক নমাই আছে, চাব পাৰিছে আপোনালোকে। চাওক, বহুত কষ্ট হয়, কিন্তু একো নহয়। কষ্টৰ মানে দুৰ্গা মাক যোনে নমাই, ইহঁতক মায়ে আশীৰ্বাদ দিব, সেইকাৰণে এইটো ভাল কথা। অৱশ্যে একো নহয়, দাঙিবলৈ চেষ্টা কৰিব লাগে, মানে দাঙিব লাগে হিচাপমতে। ময়ো দাঙিব খুজিছিলোঁ, কিন্তু মই ভিডিঅ' বনাওঁতে সেইকাৰণে নোৱাৰিলোঁ।
এয়া চাওক আমাৰ দুৰ্গা দেৱী মাক লাহে লাহে কৰি নমাই আছে গাঁৱৰ ল'ৰাবিলাকে নমোৱা হয়ে আৰু লৈ গৈ আছে চাব পাৰিছে আপোনালোকে কিমান লাহে ধীৰে কৰি লৈ গৈ আছে মানে য'ত বহাই তাৰ সন্মুখলৈ লৈ গৈ আছে ল'ৰাবিলাক গাঁৱৰ ল'ৰাবিলাক এয়া আমাৰ দুৰ্গা মাৰ দৰ্শন ষষ্ঠীৰ দিনা আপোনালোকক মানে দৰ্শন কৰালোঁ চাব পাৰে আপোনালোক ভিডিঅ'খন যে চাই আছে হয়তো ষষ্ঠীৰ দিনা নেদেখিব পাৰে কাৰণ ভিডিঅ'খন বনাওঁতে বহুত টাইম লাগিল সেইকাৰণে আজি মানে ষষ্ঠীৰ দিনা মানে আপলোড কৰিব নোৱাৰিলোঁ তো যোনদিনা আপোনালোকে চাই আছে মানে চাই কেনেকুৱা লাগিল গাইজ ভিডিঅ'খন আৰু এইখন লাষ্ট এখন গাড়ী আনিল এইখনত দুটা মূৰ্তি আছে প্ৰতিমূৰ্তি আৰু ইয়াত এই যে পিছফালে দিয়া মানে পাংখাৰ নিচিনাবিলাক সেইবিলাক মানে লৈ আহিছে তো আজিৰ কাৰণে এইখিনিতে মোৰ ভিডিঅ'টো সামৰিলোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব মোৰ ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত বহুত ধন্যবাদ আৰু আপোনালোকক মুখৰ আগখন আৰু এবাৰ লাষ্টলৈ দেখুৱাই আপোনালোকৰ পৰা নমস্কাৰ বিদায় ল'লোঁ